Thank you. Hey, Rosso, English apa ni? English? Assamese keluar. Amar কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকল, মই আপোনালোক সকলোলৈ আমাৰ দলৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে বড়োলেণ্ডবাসী অসমবাসীলৈ ৰঙালী বিহু আৰু ৰংজালী বৈশাগুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ UPPL দলৰ তৰফৰ পৰা আগন্তুক 16 সংখ্যক যি আমাৰ আসাম এছেম্বলি ইলেকশ্যন হ'বলৈ গৈ আছে, এই ইলেকশ্যনৰ আগত আমাৰ দলৰ যি ইস্তাহাৰ এটো আজি আমি যি ঘোষণাপত্ৰ এটো ৰিলিজ কৰিছোঁ। আমাৰ উপস্থিত আছে আমাৰ সকলোৰে জ্যেষ্ঠ অসমৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৰাজ্যসভাৰ সংসদ দলৰ ৱৰ্কিং প্ৰেসিডেন্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, আমাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ দলৰ ভাইস প্ৰেসিডেন্ট প্ৰাক্তন ডেপুটি চিফ ওদালগুৰিৰ MLA গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আমাৰ দলৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া, সাধাৰণ সম্পাদক প্ৰশাসন আমাৰ মজিব আলী ডাঙৰীয়া আৰু UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ আটাইবোৰ সেলৰ আমাৰ প্ৰেসিডেন্ট সকল আজি উপস্থিত আছে। আহি থকা যি নিৰ্বাচন অসম এছেম্বলিৰ যি নিৰ্বাচন, এই নিৰ্বাচনটো UPPL দলে আমি গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে এই নিৰ্বাচনে বড়োলেণ্ডবাসী অসমবাসীক ডাঙৰ এটা সুযোগ দিছে। বিগত সময়ত যিখিনি সমস্যা হিচাপে ৰৈ গ'ল, অনাগত দিনত এই সমস্যাবিলাক সমাধান কৰি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে, এটা উন্নত অঞ্চল গঢ়াৰ কাৰণে, আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰক আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি এই নিৰ্বাচনৰ দ্বাৰা এটা ডাঙৰ সুযোগ পাইছোঁ। আপোনালোক সকলোৱে জানে যে আগৰ 5টা বছৰত UPPL দলৰ নেতৃত্বত বড়োলেণ্ডত সৰকাৰ চলিছিল। সেই সময়ত এটা এলায়েন্স গভৰ্ণমেণ্ট কাউন্সিলত চলিছিল আৰু যোৱা 5টা বছৰ অসমত UPPL লগত এলায়েন্স কৰি অসমত সৰকাৰ চলিছিল। সেই সময়ত UPPL দলৰ তৰফৰ পৰা 2020 চনত হৈ যোৱা যি BTR চুক্তি, শান্তি চুক্তি, এই শান্তি চুক্তিটো 100% ৰূপায়ণ কৰাৰ স্বাৰ্থত কিছুমান সমস্যাবিলাক UPPL দলৰ বিধায়কসকল, UPPL দলৰ MP সকল, UPPL দলৰ আমাৰ কাউন্সিলত থকা আমাৰ মেম্বাৰ সকলে আমি কাম কৰিছিলোঁ। অধিকাংশ সময় আমি একট ইমপ্লিমেন্টেশনৰ কাৰণে আমাৰ সময়বিলাক দিয়া হৈছিলে। তথাপিতো যিহেতু কাউন্সিলত সৰকাৰ আছে, এছেম্বলিত আমাৰ বিধায়ক আৰু মন্ত্ৰী আছে,
UPPLৰ নীতিৰ আধাৰত আমি যিমান পাৰো জনগণক সহায় কৰিবলৈ চেষ্টা কৰিছো। বিশেষকৈ বিটিআৰ অঞ্চলত যে 26টা জনগোষ্ঠী আছে, এই 26টা জনগোষ্ঠী প্ৰথম UPPL দলেহে আমি এই লিষ্টটো আমি অথেন্টিকেট কৰিছো, আমি ওলাইছো। আৰু এই 26টা জনগোষ্ঠীৰ আমি মেনিফেষ্টো ওলাইছো। এই 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট ওলাইছো। আৰু তাত আমি দেখিবলৈ পাইছো স্বাধীনতাৰ 70 বছৰৰ পিছত এতিয়া স্বাধীনতাৰ 78 বছৰ চলি আছে যে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে আজিলৈকে সামাজিক, অৰ্থনৈতিক, শিক্ষা আৰু ৰাজনৈতিকভাৱে বহুতে ন্যায় পাবলৈ সক্ষম হোৱা নাই। UPPL দলৰ তৰফৰ পৰা সেই জনগোষ্ঠীবিলাকৰ কাৰণে কাম কৰাটো আমাৰ দলৰ এটা নীতি আছিলে। যোৱা 5টা বছৰত 4টা দশক ধৰি যি অশান্তিময় এটা পৰিৱেশ বড়োলেণ্ড অঞ্চলত আছিলে, এই অশান্তিময় পৰিৱেশটো শান্তিত ৰূপান্তৰ কৰাৰ কাৰণে আমি অধিক গুৰুত্ব দিছিলোঁ। বড়োলেণ্ড অঞ্চলত যাতে শান্তি চিৰস্থায়ী হয়, ইয়াৰ কাৰণে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আমাৰ অঞ্চলত থকা প্ৰশাসনিক যি যন্ত্ৰ আছে, ইয়াৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন, সামাজিক সংগঠন, ধৰ্মীয় অনুষ্ঠান সবৰ লগতো আমি 5টা বছৰত দল হিচাপে বা আগৰ যিটো কাউন্সিল চৰকাৰ হিচাপে আমি সকলৰ লগতো সিৰিয়াছ এংগেজ হৈছিলোঁ। আৰু ডায়লগ প্ৰচেছত আমি তেখেতসকলৰ লগত আমাৰ মাজত এটা কমিউনিকেশ্যন আমি ডেভেলপ কৰিছিলোঁ, যাৰ কাৰণে আপোনালোকে দেখিবলৈ পালে যে সেই 5টা বছৰত বড়োলেণ্ডত কোনো অশান্তি নহল, কোনো ঘৰ নজ্বলিল, কোনো মৰিব লগা নহল, কোনো গোষ্ঠীগত সংঘৰ্ষ, কোনো ভাতৃগত সংঘৰ্ষ, কোনো ধৰণৰ এনেকুৱা ঘটনা সেই 5টা বছৰত দেখিবলৈ পোৱা নাছিলে। এইটোকে এটা শান্তিৰ আধাৰ কৰি ভাৰত চৰকাৰ, অসম চৰকাৰ বিভিন্ন সময়ত যেতিয়া সভা সমিতিবিলাক হৈছে, মেল মিটিংবিলাক হৈছে, কেন্দ্ৰীয় নেতৃত্বই আহি বড়োলেণ্ডৰ শান্তিৰ কথা কৈছে, ৰাজ্যৰ নেতৃত্বই বড়োলেণ্ডৰ শান্তিৰ কথা কৈছে। আৰু সেইটো একপক্ষীয় নহয়, এইটো বড়ো সংগ্ৰামীসকলে যেতিয়া ভাবিলে যে শান্তি আহিব লাগে, আমিও উন্নয়নৰ ফালে আগবাঢ়ি যাব লাগে, আমাৰ অঞ্চলটো আগবাঢ়ি যাব লাগে, শান্তি চুক্তি কৰাৰ পিছত সেই পৰিৱেশ আহিল। ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ গেপ ফিলিং কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰায় 4টা দশক ধৰি, 5টা দশক ধৰি আমাৰ অঞ্চলত যিহেতু ডেভেলপমেণ্ট হোৱা নাই, সেই ডেভেলপমেণ্ট গেপবিলাক ফিল আপ কৰিবলৈ UPPLৰ চৰকাৰৰ সময়ত আমি চেষ্টা কৰিছিলোঁ। আৰু সেই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পুঁজিবিলাক যেনেকৈ আহিব লাগে, এইটো যিমান ষ্ট্ৰিমলাইন কৰিব লাগে, এইটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বড়োলেণ্ডত যোৱা 5টা বছৰত এটা ভিজিবল চেঞ্জ আপোনালোকে দেখিবলৈ পাইছে। শিক্ষা অনুষ্ঠানবিলাকত এটা আপুনি ভিজিবল চেঞ্জ দেখিবলৈ পাইছে। ৰাস্তা ঘাট দলং নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে এটা ভিজিবল চেঞ্জ দেখিবলৈ পাইছে। ইভেন ধৰ্মীয় অনুষ্ঠানবিলাকক, সাংস্কৃতিক অনুষ্ঠানবিলাকতো আপোনালোকে এটা চেঞ্জ দেখিবলৈ পাইছে। আমাৰ অঞ্চলত বসবাস কৰা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰে নিজৰ ৰীতি নীতি সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে বহুত ষ্ট্ৰাগল কৰি আছিলে। আমাৰ চৰকাৰ অহাৰ পিছত এই 26টা জনগোষ্ঠীৰ নিজৰ যি জাতীয় উৎসৱ, নিজৰ যি জাতীয় সংস্কৃতি, এইবিলাক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে আমি চৰকাৰে ডাইৰেক্টলি তেখেতসকলক সহায় কৰিছিলোঁ। আৰু সেইকাৰণে আজি বড়োলেণ্ডত অন্তত প্ৰত্যেকটো জনগোষ্ঠীয়ে সপোন দেখা আৰম্ভ কৰিছে, এটা বিশ্বাস ঘূৰাই পাইছে যে আমি যদি অলপ আগবাঢ়ি যাওঁ, ৰাজনৈতিকভাৱে সচেতন হওঁ, যে আমাৰো জনগোষ্ঠীটো সদায় জীয়াই থাকিব, আমাৰ পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতি জীয়াই থাকিব। এই বিশ্বাস আজি জনগোষ্ঠীৰ মাজত বড়োলেণ্ড অঞ্চলত ঘূৰি আহিছে। আৰু ইয়াৰ কাৰণে এইটোৱে আমি কৈছোঁ UPPL মডেলৰ ৰাজনীতি। এতিয়া আমাৰ যি ইস্তাহাৰ, এই ইস্তাহাৰত আমি এগ্ৰিকালচাৰৰ পৰা লৈ, ওমেনৰ পৰা লৈ, যে আমি জিকি যোৱাৰ পিছত আহি থকা যি 16তম যি এছেম্বলি হ'ব লগা আছে, তাত আমাৰ দলৰ পৰা চৰ্ত থাকিব। আমি এতিয়া অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। বড়োলেণ্ড অঞ্চলত প্ৰথম আমি অসমত হয়তো আঞ্চলিক দল, যি দলে কাৰো লগত এলায়েন্স নকৰাকে আমি নিৰ্বাচন এইবাৰ ওলাইছোঁ। এই নিৰ্বাচনত আমি ডাঙৰ এটা মেছেজ দিছোঁ যে ৰাষ্ট্ৰীয় দল হওক, আঞ্চলিক দল হওক, যে যোনে নহওক কিয়, যে নিজৰ এজেণ্ডাটো ক্লিয়াৰ কৰিব লাগে। আৰু যাৰ এজেণ্ডাটো ভাল, যাৰ অবজেক্টিভটো ভাল, তাক ৰাইজে ভোট দিব, ৰাইজে সমৰ্থন দিব, ৰাইজে মেণ্ডেট দিব,
এই কথাটো আমি প্ৰমাণ কৰিবলৈ ওলাইছো যোৱা বিটিসি ইলেকশন বেয়া হোৱাৰ পিছত আমি কন্টিনিউ আমাৰ সচেতন মহলৰ লগত বুদ্ধিজীৱীৰ লগত আমাৰ সমৰ্থকসকলৰ লগত আমি আলোচনা কৰিছো তাত এটা কনসেনসাস অপিনিয়ন আহিছে যে আমি আমাৰ ইউপিপিএল দলে অকলে কন্টেস্ট কৰিব লাগিব মই আপোনালোকক ক'বলৈ পাই সুখী হৈছো যিদিনা আমি ঘোষণা কৰিলো যে 15টা সিটত আমি কন্টেস্ট কৰিম আৰু বাহিৰতো কিছুমান সিটত আমি কন্টেস্ট কৰিম সেই সময়ৰ পৰা আমাৰ ৰাইজে উৎফুল্লিত হৈছে আমাৰ সমৰ্থকসকলে উৎফুল্লিত হৈছে আমাৰ দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে উৎফুল্লিত হৈছে আৰু আমি 15টা সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাই আছো আৰু আমি এইবাৰ অকলে নিৰ্বাচন কৰিবলৈ আমি সাহস কৰিছো যে এটা লিগেসি এটা এক্সাম্পল আমি সেট কৰিবলৈ বিচাৰিছো যে ৰাজনীতিক ক্ষমতাটো ডাঙৰ কথা নহয় ৰাজনীতিত সমাজখন আগুৱাই নিয়া সমাজৰ সমস্যা জাতিৰ সমস্যা সমাধান কৰাটো সবচে প্ৰায়োৰিটি এই কথাটো আমি এতিয়া প্ৰমাণ কৰি দেখালো যোৱা 5 বছৰত আমি বহুত শৰ্ত ৰাখি চৰকাৰত শামিল হোৱা নাছিলো কাৰণ একৰ্ড এটা আছিলে এই একৰ্ড ইমপ্লিমেন্টেশনৰ কথা আছিলে এইবাৰ আমি আমাৰ যি 15টা সমষ্টি আৰু বাহিৰৰ 3টা সমষ্টি এই সমষ্টিত আমাৰ প্ৰচাৰ অভিযান চলাই আছে আজি 2 তাৰিখ সকলো কথা কোৱাৰ কাৰণে অলপ সময় লাগিব কিন্তু আজিৰ সময়ত ইউপিপিএলৰ প্ৰচাৰত আমাৰ মন্ত্ৰী এমপি সকলো নামি পৰিছে আৰু দেখিবলৈ পাইছো যে বহুত ভাল ৰাইজৰ সহাৰি পাইছে আমাৰ এমএলএ সকল জিকি যোৱাৰ পিছত আমাৰ অসমত যেতিয়া চৰকাৰ গঠন কৰিব যি দলৰে চৰকাৰ নহওক কিয় আমি সমৰ্থন কৰাৰ যেতিয়া প্ৰয়োজনীয়তা আহিব আমি এইবাৰ শৰ্ত ৰাখিম আৰু আমাৰ শৰ্তটো স্পষ্ট যেনেকৈ আমি বদলেণ্ড অঞ্চলত 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিছো অসমত আমি 146টা জনগোষ্ঠীৰ কাৰণে কাম কৰিব বিচাৰিছো স্বাধীনতাৰ 78 বছৰত কিছুমান জনগোষ্ঠীক বাদ দি অসমত তেনেকা বহুত জনগোষ্ঠী আছে যি জনগোষ্ঠী বিলাকে এতিয়া নিজৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতিক লৈ প্লাই ৰীতি-নীতিক লৈ প্লাই এটা অনিশ্চয়তাত এটা পৰিবেশত তেখেত সকলে আজি নিজৰ জনগোষ্ঠীটোক এটা অৱস্থান কৰিব লগা হৈছে এই কাৰণে ইউপিপিএলৰ প্ৰথম এজেন্ডা হ'ব অসম এছেম্বলিত গৈ আমাৰ বিধায়ক সকলে আমাৰ দলৰ তৰফৰ পৰা অসমৰ আৰু বদলেণ্ডৰ সকলো জনগোষ্ঠীক সাংবিধানিক অধিকাৰ ন্যায় সাংস্কৃতিক অধিকাৰ সামাজিক অধিকাৰ শিক্ষাৰ অধিকাৰ সকলো ধৰণৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে এই জনগোষ্ঠী বিলাকক জিয়াই থকাৰ কাৰণে যিখিনি সাপোৰ্ট লাগে এই জনগোষ্ঠী বিলাকক নিজৰ পৰিচয় অস্তিত্ব লৈ জিয়াই থকাৰ কাৰণে যিখিনি পেট্ৰনাইজ লাগে হেতু নেক্সট অসমত হ'ব লগা গভৰ্ণমেণ্টে দিব লাগিব আৰু সেই শৰ্ত আমাৰ প্ৰথম শৰ্ত নিবনুৱা সমস্যা সমাধান কৰাৰ নামত যিখিনি চাকৰি দিছে এই চাকৰিটো যথেষ্ট নহয় ইয়াৰ বাহিৰেও অসমত 30-40 লাখ নিবনুৱা আছে এই নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে এগ্ৰি এণ্ড এলাইড সেক্টৰত এন্টাৰপ্ৰিনাৰশিপ লাইনত বিভিন্ন সেক্টৰত বহুতখিনি স্কোপ আছে এই স্কোপখিনি এক্সপ্লোৰ কৰা হোৱা নাই এই স্কোপখিনি এক্সপ্লোৰ নকৰাৰ কাৰণে বহুত আমাৰ অসমৰ যুৱ যুৱতীসকলৰ বাহিৰ ৰাজ্যত গৈ প্লাই বিদেশত গৈ প্লাই তেখেত সকলে মজুৰি কৰিব লগা হৈছে গতিকে চৰকাৰী নীতিটো ঠিক কৰিলে এই সকলক নিজৰ আত্মা সন্মান লৈ নিজৰ স্বাভিমান লৈ নিজে ভাল এটা উপাৰ্জন কৰি নিজৰ অঞ্চলতে জিয়াই থাকিব পাৰে জীৱিকাৰ এটা পথ ওলাব পাৰে এই কাৰণে আমি বিচাৰিছো যে অসমত আমাৰ যেটো অৰ্থনৈতিক নীতি ইয়াৰ ওপৰত সংশোধন কৰিব লাগিব ইয়াৰ ওপৰত পৰিৱৰ্তন আনিব লাগিব এই অৰ্থনৈতিক নীতিটো আজি ইনফ্ৰাষ্ট্ৰাকচাৰ বেস হৈছে এই অৰ্থনীতিটো এমপ্লয়মেন্টৰ ফালে লৈ যাব লাগিব বেনিফিচিয়াৰী স্কিম বনাইছে এটো ঠিকই আছে কিন্তু বেনিফিচিয়াৰী স্কিমটো টেম্পৰাৰী স্কিম ইয়াৰ দ্বাৰা 100% কোনো এটা ব্যক্তি স্বাৱলম্বী হ'ব নোৱাৰিব আমি বিচাৰিছো যে নিবনুৱা সকলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যি সকল পৰিয়াল আছে তেখেত সকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব এই কাৰণে ইউপিপিএলৰ নীতিত আমি কিছুমান টেম্পৰাৰী স্কিম বিলাক ফ্লেগশিপ স্কিমলৈ ৰূপান্তৰ কৰাৰ কাৰণে কথা কৈছো কথা কম আৰু কিছুমান স্কিম আছে যিবিলাক বেনিফিচিয়াৰী স্কিম কিন্তু এই স্কিম বিলাক অলপ পাৰ্মানেন্ট নেচাৰৰ কৰি প্লাই যাহাতে আমাৰ ৰাইজক স্বাৱলম্বী কৰিব পাৰে অৰ্থনৈতিক ইয়াৰ কাৰণে আমি কাম কৰিম শিক্ষাৰ ক্ষেত্ৰত বদলেণ্ড অঞ্চলে হওক বা অসমত বিভিন্ন প্ৰান্তত আজিও হায়াৰ এডুকেশ্যনৰ ইনষ্টিটিউচনৰ বহুত অভাৱ আছে আমাৰ সেকেন্ডাৰী এডুকেশ্যনৰ ইনষ্টিটিউচনৰ অভাৱ আছে আৰু সেই এডুকেশ্যন ইনষ্টিটিউচন বিলাকত পৰ্যাপ্ত পৰিমাণৰ কিতাপ সময় নাপায় কোৱালিটি এডুকেশ্যনৰ অভাৱ হৈছে ট্ৰেনিং টিচাৰ ট্ৰেনিং যিখিনি এমপ্লয় আছে এই সকলক ট্ৰেনিং দিয়াৰ বহুত অভাৱ আমি দেখিবলৈ পাইছো এই কাৰণে আজি যেহেতু আমি প্ৰযুক্তিবিদ্যা কাৰিকৰী এন্টাৰপ্ৰিনাৰশিপ
বিভিন্ন লাইনত আজি কাম কৰি আছে এই ক্ষেত্ৰত আমি আমাৰ আহি থকা প্ৰজন্মক সহায় কৰাৰ কাৰণে আমি চিন্তা কৰিছো আজিৰ সময়ত অসমত আৰু বড়োলেণ্ডত যি মাটি বাৰীৰ সমস্যাৰ কথা উল্লেখ হৈ আছে স্বাধীনতাৰ ৭৮ বছৰলৈকে খিলঞ্জীয়া মানুহ নেটিভ পিপল ভূমিপুত্ৰসকলে ভূমিৰ সমস্যাত আজিও ভুগি থাকিব লগাটো দুখৰ কথা হৈছে এই কাৰণে ইউপিপিএল দলে যেনেকৈ ৫টা বছৰত বড়োলেণ্ডত সৰকাৰ চলাই থকা সময়ত আমি ভূমিৰ সমস্যা সমাধান কৰিছো অসমতো আমি খিলঞ্জীয়া মানুহৰ ভূমিৰ সমস্যা ১০০% সমাধান হোৱাটো আমি বিচাৰো এনেকা কৰি বিভিন্ন ইস্যুৰ ওপৰত বিভিন্ন বিষয়ৰ ওপৰত আমাৰ মেনিফেষ্টটো আমি উলাইছো মূলত আমি বিচাৰিছো যে আজি বড়োলেণ্ড আৰু অসম সদায় শান্তি হৈ থাকিব লাগে সবে নিৰাপত্তা পাব লাগে আৰু গণতন্ত্ৰ কেতিয়াও হত্যা হ'ব নালাগে আজি কিছুমান কাণ্ড কাৰখানাবিলাক আমি দেখিবলৈ পাইছো বেনিফিচিয়াৰী স্কিম দিয়াৰ নামত ফটো উঠোৱা ইলেকশ্যন কোড অফ কণ্ডাক্টৰ পিছত ফটো উঠোৱা কাকবা ভাবুকি দিয়া জোৰ জুলুম কৰা বিভিন্ন পৰিৱেশবিলাক দেখিবলৈ পাইছো আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ সবচে শ্ৰেষ্ঠ গণতন্ত্ৰ অসমত খুব পৰিৱেশটো বহুত ভাল বড়োলেণ্ডৰ পৰিৱেশ বহুত ভাল এনেকুৱা ক্ষেত্ৰত আমি কাকো ভয় ভীত কৰি ভাবুকি দি ভোট ল'ব বিচাৰা যিটো নীতি ইয়াৰ পৰা আমি দূৰত থাকিব লাগে কাৰণ ভাৰতৰ গণতন্ত্ৰ শ্ৰেষ্ঠ আৰু সবচে আগত যিটো আগৰ শ্ৰেণীৰ যিটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া চলি আছে এডভান্স ডেমক্ৰেসি চলি আছে এনেকুৱা এটা দেশত আজি যদি ভয় ভীত হয় ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নহয় ইয়াকে আনফৰচুনেট একো নাথাকিব এই কাৰণে ইউপিপিএল দল আমি আঞ্চলিক দল হিচাপে অঞ্চলৰ কথা ষ্টেটৰ কথা ৰাইজৰ কথা ভাবি পেলাই আৰু অনাগত দিনত এটা সুস্থ অসম আৰু বড়োলেণ্ড গঢ়াৰ স্বাৰ্থটো লৈ পেলাই আমাৰ মেনিফেষ্টটো উলাইছো মই আপোনালোকক এই মেনিফেষ্টটো আমি অৰ্পণ কৰিম আৰু আশা ৰাখিছো যে আগন্তুক নিৰ্বাচনত বড়োলেণ্ডবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ ইউপিপিএল দলক সমৰ্থন কৰিবলৈ মই যোৱা ৫টা বছৰত আমাক বিশ্বাস আৰু আস্থাত লোৱাৰ কাৰণে ২৬টা জনগোষ্ঠীৰ জ্যেষ্ঠসকল মাসকল আমাৰ ভাই ভনীসকল দাদা ভাইসকল সকলো শ্ৰেণীৰ লোকক মই ধন্যবাদ জনাইছো আৰু আহি থকা নিৰ্বাচনত আমাৰ ইউপিপিএল দলক জয়যুক্ত কৰি আমাৰ যি 15টা বিটিচিৰ ভিতৰত আৰু 3টা বাহিৰত আমাৰ সকলো প্ৰাৰ্থীক জয়যুক্ত কৰাই আমি যাতে এটা সুস্থ ৰাজনীতি বাতাবৰণ আনিব পাৰো মূল্যবোধৰ ৰাজনীতি কৰিব পাৰো অসমৰ ৰাজনীতিত আৰু বড়োলেণ্ডৰ ৰাজনীতিত এটা পৰিৱৰ্তন আনিব পাৰো এই কথাকে মই অনুৰোধ কৰি আজি আমাৰ যি মেনিফেষ্টো ৰিলিজ কৰা প্ৰগ্ৰামত মোৰ বক্তব্য সামৰিছো ধন্যবাদ স্যার গতকালি অসমৰ মুখ্যমন্ত্ৰী ইউপিপিএল এটা নাপাব আৰু বিজেপি 4টা বিপিএল 11টা পাব এই কথা কৈছে আপুনি কি ক'ব লাগিব চাওক সাইকোলজিটো মানুহৰ চিন্তাধাৰাটো ডাইভাৰ্ট কৰিবলৈ বহুত কথা কয় কিন্তু মই জনাত যে কোনো এজন ভাল ৰাজনীতিবিদে কোনো এজন দক্ষ ৰাজনীতিৰ নেতাসকলে যে পাব্লিকক মিছলিড কৰিবলৈ চেষ্টা কৰিব নালাগে পাব্লিকক ৰাইজক ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ কাৰণে নিজৰ বিবেক ভোটৰ কাৰণে এটা পৰিৱেশ দাঙি ধৰিব লাগে আমাৰ দায়িত্বটো হৈছে আমি কি কৰিম কি কৰিছো আমাৰ জনগণৰ কাৰণে আগন্তুক সময়ত কি কৰিম এই কথাবিলাক ৰাইজক ক'ব লাগে ইভিএম মেচিনটো বাটন টিপাৰ আগতে কোনবাই সিট পাব নাপায় এই এনেকা কথা কোৱাবিলাক গণতান্ত্ৰিকভাৱে কিমান মানে গ্ৰহণযোগ্য বা কিমান এই কথাবিলাক যে কমিশন হৈছে এই কথাটো জনগণে চিন্তা কৰিব যে ইয়াত ইভিএম মেচিনটো বাটন টিপাৰ আগতে আপুনি এটা এক্সপেক্টেড নাম্বাৰ ক'ব পাৰে আমি 10টা পাম 20টা পাম 15টা পাম কিন্তু কোনোবাই এটাও নাপাব কোনোবাই 100টা পাব এই কথাবিলাক ইভিএম মেচিনৰ বাটন টিপাৰ আগত আৰু ইভিএম মেচিন খোলাৰ আগত কোনোবা কৈছে যদি এই কথাবিলাক সদায় সন্দেহজনক বুলি ৰাইজে চাই গতিকে দক্ষ ৰাজনীতিক নেতাসকলে তেনেকা কথা কোৱাৰ পৰা যদি দূৰত থাকে তেতিয়া গণতন্ত্ৰটো আৰু আমাৰ পৰিস্থিতিটো পৰিৱেশটো খুব ভাল হ'ব স্যার গতকালি আৰু কৈছে এমপিও আছে পিএলও আছে আৰু এমএলএও দিছে এইটো বিশ্বজিৎ ইমাৰে কিন্তু ভাল হ'ল হয় না কি ক'ব সব এইটো আমাৰ দলৰ সিদ্ধান্ত আমাৰ দলে যোৱা নিৰ্বাচনত আমি বিটিসি ইলেকশ্যনত 40টা সমষ্টিত আমি ইলেকশ্যন খেলিছো তাত ময়ো যেহেতু আগত এমচিএলএ হৈ আছিলো সিএম হৈ আছিলো মোকো টিকেট দিছে মই কন্টেষ্ট কৰিছো মই জিকিছো ইয়াৰ পিছত যিটো ৰাজ্যসভাৰ আহিল ইয়াৰ তৃতীয় পোষ্টৰ কাৰণে যিটো জিকিব পাৰে নিজিকিব পাৰে এই সময়ত আমি এনডিএত আছিলো হিচাপে এটা তেনেকা পৰিৱেশ গঢ়ি তোলাত আমাৰ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰা হল আনকন্টেষ্ট জিকি গল
সো এটা যি ৰাজ্যসভাৰ এমপি সিট আমাৰ খাতাত আহি গ'ল বড়োলেণ্ড অঞ্চলৰ কাৰণে এটা ৰাজ্যসভাৰ সিট আমাৰ খাতাত আহি গ'ল বড়ো জনগোষ্ঠীৰ কাৰণে এটা ৰাজ্যসভা সিট আমাৰ খাতাত আহি গ'ল সো হিটো আমাৰ ইউপিপিএলৰ তৰফৰ পৰা বা মোৰ ব্যক্তিগত তৰফৰ পৰা আমি ৰাজ্যসভাৰ এমপি হ'ম ৰাজ্যসভাৰ সিট লাগে তেনেকুৱা নহয় এটো এটা পৰিবেশত আমি পোৱা ৰাজ্যসভাৰ এটা সিট এতিয়া যেহেতু আমি অসমখনক লৈ বড়োলেণ্ডক লৈ আমি ৰাজনীতি কৰিছো আমাৰ ৰাজনীতিৰ চিন্তাধাৰা এই অঞ্চলক লৈ এই অঞ্চলৰ ৰাইজক লৈ পেলাই এই কাৰণে দলে সিদ্ধান্ত লৈছে যেহেতু আমি কাৰো লগত এলায়েন্স নাই আমি অকলে নিৰ্বাচন খেলিম এই হিচাপে দলৰ সভাপতিজনক নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে অংশগ্ৰহণ কৰিব লাগে এই হিচাপে দলে টিকেট দিছে তামুলপুৰ কনস্টিটুৱেন্সি য'ত মই জন্মগ্ৰহণ কৰিছো এই 43 নং তামুলপুৰ কনস্টিটুৱেন্সিত মই তামুলপুৰ অঞ্চলৰ ৰাইজৰ কল্যাণৰ কাৰণে উন্নয়নৰ কাৰণে আৰু বড়োলেণ্ড আৰু অসমৰ কাৰণে কাম কৰিবলৈ মই মনোনয়ন পত্ৰ দাখিল কৰিছো কেণ্ডিডেট হৈছো আৰু প্ৰচাৰ চলাই আছো গতিকে আজি এই কথাবিলাক বেলেগ দলৰ মানুহবিলাক কথাক কৰিব পাৰে ক্ৰিটিসাইজ কৰিব পাৰে কিন্তু আমাৰ দলৰ নীতিটো আমিহে জানো আৰু ইউপিপিএলে এটা কমিটমেন্ট লৈ পেলাই কাম কৰে আমি কেতিয়াও কিবা এটা কমিটমেন্ট ললে পিছই আহা নহয় ইউজি ব্ৰহ্ম ডাঙৰীয়া 2015ত সংকল্প লৈছিল বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিম অস্ত্ৰমুক্ত সমাজ গঢ়িম আমি পিছই আহা নাই যিকিনো পৰিস্থিতিত গৈ পেলাই 2020 চনৰ শান্তি চুক্তি হৈছে আৰু ইয়াত শান্তি স্থাপন কৰা হৈছে আৰু কিবা ঠিক আছে